বনাব ওলাইছোঁ ৰঙালাও ফুলৰ পকৰা মানে হেল্ল' গাইজ আসসালামু আলাইকুম আজি 14টা ৰোজা পাৰ কৰিলোঁ আৰু ভিডিঅ'টো দিয়া অলপ মোৰ দেৰিয়ে হ'ল আপলোড দিওঁতে মানে দেৰিয়ে হৈ গৈছে নামাজ আদায় কৰি মানে আপলোড কৰিলোঁ মই আসৰ নামাজখিনি আদায় কৰি সদায় দৰে এনেকৈ আহিলোঁ পাকঘৰত বনাবলৈ আৰু এয়া লৈছোঁ মই আজি ৰঙালাও ফুল এনেকৈ বেচন দি মই আজি বনাই খাম পকৰি আপোনালোকে বনাই খায়নে এনেকৈ আৰু দালি হ'লে বেছি ভাল হয় যিহেতু বেচনতকৈ মই দালি হ'লে বেছি ভাল পাওঁ তো এতিয়া মই এইখিনি বনাই ল'লোঁ আৰু তেলখিনি মই গৰম কৰি থৈছিলোঁ তাতে ধুনীয়াকৈ এয়া দি দিলোঁ আৰু ইয়াৰ পিছতে আজি অলপ বেলেগ বস্তু এটা বনাম মানে ইয়াৰ পিছতে কি বনাম আজি মই নাজানো কি বনাম মানে মই ভাবি পোৱা নাই চিঙৰাহে হৈছেনে মোৰ এইটো ম'ম'হে হৈছেনে মই একো ধৰিব পৰা নাই ইয়াত ধুনীয়াকৈ মই ইয়াতে আটাখিনি মাৰি লৈছিলোঁ এতিয়া বাতি লৈছোঁ এটা বাতি দি এনেকৈ কাটি লৈছোঁ কাটি এয়া মই আলু আৰু বুট ধুনীয়াকৈ ভাজি লৈছোঁ ইয়াতে এতিয়া চিঙৰাহে বনাইছোঁ নে ম'ম' বনাইছোঁ মই নাজানো আৰু দেই আপোনালোকে কমেণ্ট কৰিব এইটো কি হৈছে বাৰু ইয়াৰ পিছতে মই এইখিনি বনাই কৰি হৈ গ'ল আৰু এয়া মই ৰেডি কৰিলোঁ লাষ্টত মানে দুটা লাডু ৰৈ গৈছিলে সেয়া মই দুখন পুৰি বনাই দিলোঁ পুৰি আৰু বহিলৈ এতিয়া খাইছোঁ আৰু যিহেতু আজি মানে অলপ সোনকালে মই পাকঘৰত সোমাই বনাই সিজাই মোৰ হৈ গৈছে ধুনীয়াকৈ অলপ দোৱা কৰিলোঁ আৰু খেজুৰ আৰু পানী খাই নামাজটো আদায় কৰিলোঁ ইয়াৰ গাইজ আজি মানে কাৰেণ্টটো নাই চ' ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ খোৱা ভিডিঅ' এতিয়া নামাজটো আদায় কৰি মই বহিছোঁ আকৌ খাবলৈ এয়া আৰু এয়া হৈছে কেঁচা বুট মছলা পাতি দি থৈ দিছোঁ এতিয়া বহি খাম আৰু মানে কাৰেণ্ট নাই আজি আন্ধাৰ দেখিছেনে ইপিনে আন্ধাৰ লাইট নাই ইপিনে আন্ধাৰ এয়া মানে ইমান ভিডিঅ' কৰিব পৰা নাই আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আৰু বাই